নমস্কাৰ সকলোকে মোৰ পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এতিয়া ওলাই আহিছোঁ মোৰ শ্ৰদ্ধাৰ কলেজখনলৈ মই য'ত পৰা পঢ়ি BA পাছ কৰিছিলোঁ আৰু আজি তালৈ নাক আহিছে আৰু তেওঁলোকৰ লগত প্ৰাক্তন ছাত্ৰ ছাত্ৰীক এখন মিটিং দিয়া হৈছে গতিকে সেই উদ্দেশ্যে এইফালে অনুভৱ দা আৰু মই ওলাই আহিছোঁ কলেজলৈ গৈ আছোঁ আৰু আজি আপোনালোকক ধুনীয়াকৈ মোৰ কলেজখন দেখুৱাম আগৰ কলেজখনৰ বহুতখিনি পৰিৱৰ্তন হ'ল যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গৈছে তেওঁলোকে দেখিলে নিশ্চয় গম পাব কলেজখনৰ বহুতখিনিয়ে মানে চেঞ্জেছ আহিছে গতিকে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম গতিকে বলক মোৰ লগতে মোৰ কলেজলৈ ফাইনেলি আহি পালোঁ মোৰ মৰমৰ কলেজখন আৰু মই পঢ়িছিলোঁ এখন যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় এয়া এখন গেট ধুনীয়াকৈ এইফালে লিখা আছে ৱেলকাম গেট বনাই থোৱা আছে গতিকে আমি এইফালে সোমাই যাম আৰু এইখিনিতে ৰৈ সদায় মোৰ লগৰকেইজনীৰ কাৰণে মই ৰৈ থাকোঁ আৰু চকীদাৰকেইজনীয়ে সদায় চিনি পোৱা হৈ গৈছিলগৈ এইখিনিত ৰৈ আৰু কলেজখনৰ গেটৰ মুখলৈ সোমাই নষ্টালজিক হৈ পৰিছোঁ আচলতে গেটৰ মুখৰ পৰা আৰম্ভ হয় স্মৃতিবোৰ লগৰ কথাবোৰ ধেমালিবোৰ গতিকে আজি সঁচাকৈ বহুত দিনৰ মূৰত ইয়াতে আহি পেলাই মানে মনটো কিবা এটা বেলেগ এটা অনুভৱ হৈছে বুজাব নোৱাৰোঁ কলেজলৈ সোমাই আহিয়ে এয়া ইফালে আমাৰ কলেজৰ ফাউণ্ডাৰ ফাৰ্ষ্টজন ডিম্বেশ্বৰ বৰুৱা লেণ্ড অ'নাৰ আৰু এইফালে ফাউণ্ডাৰ প্ৰিন্সিপাল তেওঁলোকৰ এইফালে মূৰ্তি ধুনীয়াকৈ বনোৱা আছে তাৰপাছত এইখিনি বিল্ডিংটো আমি পোৱা নাছিলোঁ একাডেমিক বিল্ডিং এইটো এই বিল্ডিংটো আমি পোৱা নাছিলোঁ কিন্তু এইটো নতুনকৈ বনোৱা আৰু সেইফালৰ সেইকেইটাত আমাৰ ক্লাছ হৈছিলে আগতে বাকী গাৰ্ডেনখন খুবেই ধুনীয়াকৈ বনোৱা আছে এইখন হৈছে কেণ্টিন আৰু কেণ্টিনখনৰ পৰিৱেশটো চব বাঁহেৰে বনোৱা ইমান ধুনীয়া কেণ্টিনখন মই ভিতৰৰ পৰা গৈও আপোনালোকক দেখুৱাম আৰু ইয়াতে সেউজ আশ্ৰয় বুলি এনেকৈ নাম দি লৈছে ওপৰত ইমান ধুনীয়া বাঁহৰ কেণ্টিন ফটো মাৰিবলৈও কি ধুনীয়া হ'ব ফটো মাৰিব লাগিব আৰু তলত এইফালে পাৰ্কিং কৰি থৈছে এইখন আগতে আমি থাকোঁতে এখন প্লে'গ্ৰাউণ্ড আছিলে আমি ইয়াতে খেলি মেলি থাকোঁ এতিয়াও কিবা বনাই আছে হ'বলা এতিয়া আছোঁ কলেজৰ কেণ্টিনৰ ভিতৰত ইমান ধুনীয়া এখন কেণ্টিন একদম ধুনীয়া বাঁহেৰে এয়া ধুনীয়াকৈ বনাই থোৱা আছে ৱাও আৰু কেণ্টিনখনৰ অ'নাৰ এইফালে আমাৰ এইখন কেণ্টিনেই নে ৰেষ্টুৰেণ্টেই নে অ' মাই গড ৱাও নীলিম মহন্তদাই ইমান ধুনীয়াকৈ কলেজৰ এই ৱালখনত ইমান ধুনীয়াকৈ এখন অংকন কৰিছে আৰু এইখন প্ৰায় দেখিয়ে আছিলোঁ ছ'চিয়েল মিডিয়াত গতিকে আজি মুখৰ আগৰ পৰা দেখিছোঁ ধুনীয়াকৈ কলেজত মানে এইফালে ফটো মাৰোঁ নে এইফালে ফটো মাৰোঁ এনেকুৱা হৈ গৈছে মানে কোনফালে ফটো মাৰোঁ ইমানেই ধুনীয়া হৈ গৈছে পৰিৱেশটো এইফালে আকৌ এক্সিবিশ্যন এখন চলি আছে আৰু ইয়াতে দেখা পালোঁ বিভিন্ন বাঁহেৰে নিৰ্মিত লগতে নাৰিকলৰ খোলাৰে নিৰ্মিত বহুত সামগ্ৰী ইমান ধুনীয়া ধুনীয়া এইবোৰ চব কাঠৰ সামগ্ৰী মানে গড় ম'হ কাছ ইমান ধুনীয়া ধুনীয়াকৈ আছে ইকনমিক্স ডিপাৰ্টমেণ্টে এইখন অৰ্গেনাইজ কৰিছে এক্সিবিশ্যনখন হৈছে এডমিনিষ্ট্ৰেটিভ বিল্ডিং আৰু ইয়াতে লাইব্ৰেৰীটো আছে ভিতৰত এই বিল্ডিংটোত প্ৰিন্সিপাল ছাৰৰ ৰুমৰ লগতে ডিপাৰ্টমেণ্টখিনিও ইয়াতে আছে ওপৰত ক্লাছ হয় আৰু বাকী এইফালে থকা বিল্ডিংকেইটা নতুনকৈ বনালে এইটো ৰুচা ভৱন নাম দিছে আৰু এইটো পুৰণা বিল্ডিংটো অলপ ঠিক ঠাক কৰিলে বাৰু এইটো পুৰণা বিল্ডিঙে আছে অডিটৰিয়ামটোও আছে ভিতৰত মই দেখুৱামগৈ বাৰু গৈ ওপৰৰ বিল্ডিংটোলৈ আহিছোঁ আহি পেলাই চাবলৈ আহিছোঁ মানে ক্লাছৰুমবোৰ সেয়া এইবোৰ ক্লাছৰুম আমি এইবোৰত ক্লাছ কৰিছিলোঁ ঐ তহঁতৰ ইমান দিনৰ মূৰত কলেজলৈ আহি কেনেকুৱা লাগিছে হা ইয়াতে ইংলিছৰ ক্লাছ কৰিছিলোঁ এইকেইটা বহিয়ে ল'লেগৈ ওপৰৰ পৰা আপোনালোকক ভিউটো এবাৰ দেখাই দিওঁ ৰ'ব কলেজখনৰ এইখন আমাৰ কলেজ এইফালে কনফাৰেঞ্চ হলটো আছিল নহয় অঁ এইফালে ইটো জইন কৰিলে আকৌ ইটো বিল্ডিং এইফালে আমাৰ কনফাৰেঞ্চ হলটো আছে এতিয়া খালি বন্ধ হৈ আছে আমি এখন পুৰণা কেণ্টিনখন পাইছিলোঁ কেণ্টিনৰ ভিতৰত কি হৈ আছে চাওঁগৈ একেই আছেনে সলনি কৰিলে একেই থাকিব চাগে মেবি এই একেই আছে
বাৰু বিতুপনদাৰ এই কেণ্টিনখনত ক্লাছ শেষ হোৱাৰ লগে লগে একদম ফ্ৰেণ্ডছৰ লগত কেণ্টিনলৈ দৌৰ মৰাটো আমাৰ নিয়ম আছিল আৰু মানে ঘৰত যিমানেই খাই নাহোঁ লাগিলে ইয়াত নাখালে পেট নভৰিছিল সেই আড্ডাবোৰ সেই হাঁহি ফূৰ্তিবোৰ আকৌ আজি মোৰ একদম মনত পৰি গৈছে আৰু কেণ্টিন একেই আছে বাকী অলপমান মানে গাৰ্ডেন চাৰ্ডেনবোৰ চেঞ্জ হৈছে আৰু ধুনীয়া ধুনীয়াকৈ আৰু এইফালে এটা ধুনীয়া ঘৰ বনাই থৈছে খেৰেৰে হা আৰু এইফালে পূৰা পুখুৰী চুখুৰী বনাই থৈছে মানে পূৰা ধুনীয়া গাৰ্ডেনিঙৰ পূৰা মানে খটুৱাইছে আৰু এইজোপা এই অৰ্জুন গছজোপাৰ মানে বহুত কাহিনী ইয়াতে বহুত কাহিনী আৰম্ভ হয় ইয়াতে বহুত কাহিনী শেষ হয় এইখিনিত ল'ৰাবোৰ ৰৈ থাকে জুম বান্ধি বান্ধি আৰু আমি ছোৱালীবোৰ যেতিয়া কাষেৰে পাৰ হৈ যাওঁ তেতিয়া জোকাই বা আমাৰ ভয় লাগে মানে এইখিনি সময় পাৰ হৈ যাওঁতে কাৰণ জোকাই যে ল'ৰাবোৰে এতিয়াও অৰ্জুন গছৰ তলত আড্ডা শেষ হোৱা নাই আৰু এই বছৰ বছৰ যুগ যুগ ধৰি কলেজখন থকালৈকে ইয়াত আড্ডা থাকিবই কি ধুনীয়াকৈ এইখিনি বহিব মেলিবৰ কাৰণে পিলাৰ চিলাৰ বনাই দিলে আৰু বাকী এই ঘৰটো কিছু ধুনীয়া লাগিছে আকৌ দেই এইখিনিতে আগতে আমি বহি থাকোঁ এইখিনি এনেকৈ জেগা এটা আছিলে গোটেই ল'ৰা ছোৱালীবোৰ ক্লাছ নাথাকিলে বহি থকা হয় এইফালে মোৰ লগত জইন হৈছে বন্দিতা আৰু পিয়াক্ষী এইফালে চাইডে আমি এইটো কম্পিউটাৰ ক্লাছ আগৰ পৰাই আছে এইটো কম্পিউটাৰ লেব এইকেইটা একদম পুৰণা বিল্ডিং আছিলে আমাৰ আছামিজ এডুকেশ্যনৰ ক্লাছ হয় এইকেইটা বিল্ডিং একে আছে পুৰণা যিহেতু চালোহি মানে গোটেই কলেজখন আজি নতুনকৈ আহিছোঁ যেতিয়া একপাক মাৰিছোঁ আৰু গোটেই কলেজখন চাইছোঁ আৰু এতিয়া মিটিঙৰ কাৰণে আমি কনফাৰেঞ্চ হলৰ ভিতৰত আছোঁ এইটো আমাৰ কনফাৰেঞ্চ হল গোটেইখিনি আমাৰ এলুমিনি ইয়াতে বহি আছোঁ এইটো বাৰু পাইছিলোঁ আমি কনফাৰেঞ্চ হলটো বাৰু পাইছিলোঁ এইটো হৈছে আমাৰ গাৰ্লছ হোষ্টেল একদম কলেজৰ কেম্পাছতে লাগি আছে এইখন আমাৰ ধুনীয়া কলেজখন লগত এয়া এইফালে হোষ্টেল চিন্তাই নাই আজিকালি গাৰ্লছ হোষ্টেল বইজ হোষ্টেল চব আছে ইয়াতে মিটিং শেষ হোৱাৰ পাছত এতিয়া পিয়াৰ টিমটো গায়ন বায়নেৰে কালচাৰেল প্ৰগ্ৰেমৰ বাবে অডিটৰিয়ামলৈ লৈ অহা হৈছে